আজিৰ 1 নম্বৰ প্ৰশ্নটো হৈছে a কিউব প্লাছ b কিউব ইকুৱেল 72 আৰু a b ইকুৱেল 8 হয়, তেন্তে a প্লাছ b ৰ মান কি? আমাক a প্লাছ b ৰ মান ওলাব দিছে। a প্লাছ b ৰ মান ওলাৰ কাৰণে আমি প্ৰথমতে a b ইকুৱেল 8 আছে, আমি এই 8টোৰ উৎপাদক ওলাই ল'ম। 8টোৰ উৎপাদক ওলাম কেনেকৈ? 8টোক আমি কি সংখ্যাৰে কাটিব পাৰোঁ? 8টোক আমি 4 2 জাৰ 8। আমি যদি এতিয়া 4টো a কিউবত বহাওঁ আৰু 2টো b কিউবত বহাওঁ, আমাৰ 72 হয়নে নহয় আমি চাব লাগিব। তো আমি প্ৰথমতে 4টোক কিউব কৰি লওঁ। 4ৰ কিউব কিমান হ'ব? 4 4 জাৰ 16, 16 4 জাৰ 64। তাৰপিছত আমি 2টোক b কিউবত বহাব লাগিব। তো আমি 2টোক কিউব কৰি লওঁ। 2টোক কিউব কৰিলে আমাৰ 2 2 জাৰ 4, 4 2 জাৰ 8। তো আমাৰ এইখিনি প্লাছ কৰিলে 72 হয়নে নহয় চাম। 4 8 প্লাছ কৰিলে আমাৰ 12 হয়। 12ৰ ইয়াতে 2 লিখিলোঁ, ইয়াতে আমাৰ 1 থাকিলা। তাৰপিছত আমি কি কৰিলোঁ? 6ৰ লগত 1টো প্লাছ কৰিলে 72 হয়। তো ইয়াতো 72 আছে, আমাৰ ইয়াতো 64 আৰু 8 প্লাছ কৰি 72 হৈছে। তো আমি 4 ইয়াতে 8 4 বহাইছিলোঁ, তাৰপিছত b 2 বহাইছিলোঁ। এতিয়া a প্লাছ b মানে আমি 4 আৰু 2টো প্লাছ কৰিলে যি সংখ্যা পাম সেইটোৱে আমাৰ a b ৰ মান হ'ব। তো 4 প্লাছ 2 ইকুৱেল 6, আমাৰ a b ৰ মান 6। তো আশা কৰোঁ নিশ্চয় বুজি পাইছে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আছে, যদি x y ইকুৱেল 18 হয়, x স্কুৱেৰ প্লাছ y স্কুৱেৰ ইকুৱেল 45 হয়, তেন্তে x প্লাছ y ৰ মান কিমান? আমি ইয়াতেও প্ৰথমতে x আৰু y ইকুৱেল 18 আছে, 18ৰ উৎপাদক ওলাই ল'ম। 18ৰ উৎপাদক 6 3 জাৰ 18। তো আমি বহাই চাম x স্কুৱেৰৰ জেগাত আমি 6 বহাই চাম। 6 6 জাৰ 36। তাৰপিছত আমি y স্কুৱেৰৰ জেগাত 3 বহাই চাম। 3 3 জাৰ 9। তো এইখিনি প্লাছ কৰিলে আমাৰ 45 হয়নে নহয় আমি চাম। 9 6 15, 15ৰ 5, আমাৰ 1 বাকী থাকিল। ইয়াতে আমি 1টো প্লাছ কৰিলে 3 লগত 45 হয়। তো আমাৰ 36 আৰু 9 প্লাছ কৰিলে আমাৰ 45 হৈ আছে। তো আমাৰ x প্লাছ y ৰ মান কি হ'ব এতিয়া? x প্লাছ y ৰ মান আমাৰ আমি 6 আৰু 3 প্লাছ কৰিলে কি পাম? 9। তো এই 9টোৱে আমাৰ x প্লাছ y ৰ মান। তো একদম ইজি হয়, আশা কৰোঁ নিশ্চয় ভালদৰে বুজি পাইছে। তো এনেকুৱা প্ৰশ্ন আহি থকা দেখা যায়। তো বিষয়টো ভালদৰে বুজি পোৱাৰ কাৰণে আমি আৰু এটা লৈছোঁ ইয়াৰ ওপৰত গণিত, এনেকুৱা একেই গণিত। তো ইয়াতে আছে x মাইনাছ y ইকুৱেল 4 আৰু x y ইকুৱেল 12 হয়, তেন্তে x কিউব মাইনাছ y কিউবৰ মান কি হ'ব? আমাক এইটোৰ মান সুধিছে। আমি ইয়াতে আগৰ নিচিনা প্ৰথমতে x y ইকুৱেল 12 আছে, 12ৰ আমি উৎপাদক ওলাই ল'ম। 12ৰ উৎপাদক 6 2 জাৰ 12। তো আমি প্ৰথমতে কি কৰিম? ইয়াতে আমি xৰ জেগাত আমি 6 বহাম আৰু আমি y ৰ জেগাত 2 বহাম। তো আমি x মাইনাছ y আছে, তো ইয়াতো আমি 6ৰ পৰা 2 মাইনাছ কৰিলে কিমান পাম? আমি 4 পাই আছোঁ। তো ইয়াতে 4 আছে। তো এতিয়া আমাক কি সুধিছে? x কিউব মাইনাছ y কিউবৰ মান। আমি কি কৰিম? 6ৰ কিউব কৰিম। 6ৰ কিউব কৰিলে কি হ'ব? 6 6 জাৰ 36, 36 জাৰ 6 কৰিলে আমাৰ 216 হ'ব। 216। তো তাৰপিছত আমাৰ y কিউব আছে, y ৰ মান কিমান আছিলে? 2। 2ৰ কিউব কৰিলে আমাৰ কি হ'ব? 2 2 জাৰ 4, 4 2 জাৰ 8। তো 216ৰ পৰা আমি কি কৰিম? ইয়াতে আছে x কিউব মাইনাছ y কিউব, আমি 216ৰ পৰা আমি 8 মাইনাছ কৰি দিম। তো 216ৰ পৰা 8 মাইনাছ কৰি দিলে আমি কিমান পাম? 208 পাম। তো x কিউব মাইনাছ y কিউবৰ মান কিমান হ'ল? 208। তো নিশ্চয় বুজি পাইছে।
তো 4 নম্বৰত আৰু এটা এনেকুৱা গণিত লৈছোঁ। তো এইটো গণিতত কি উঠিছে, যদি 5ৰ পাৱাৰ x + 4 ইকুৱেল 5ৰ পাৱাৰ 7 হয় তেন্তে xৰ মান কি? ইয়াতে আমাক xটোৰ মান সুধিছে। তো আমি কি কৰিম এনেকুৱা গণিতত, ইয়াতে কি আছে 5 আছে ইকুৱেল 5 7 x + 4 আছে। তো আমি এনেকুৱা গণিত কি কৰিম, আমি 5ৰে 5ক কাটিব পাৰোঁ। তো কাটিলে ইয়াতে কি এইটো 7 আছিলে, এতিয়া 4ৰ লগত আমাৰ কি প্লাছ কৰিলে 7 হ'ব। তো আমি 3 + 4, ইয়াতে xৰ জেগাত আমি 3 লিখিলোঁ আৰু ইয়াতে 4 আছে, 4টো প্লাছ কৰিলে আমি কি পাওঁ 7 পাওঁ। তো আমাৰ xৰ মান, ইয়াতে xৰ মান কি হ'ল আমাৰ 3। তো নিশ্চয় বুজি পাইছে, এনেকুৱা গণিত মানে একদম ইজি হয়, কিন্তু আমি দেখিলে ভয় খাওঁ। তো এইবোৰ গণিত অতি সহজে কৰিব পাৰি কম সময়ৰ ভিতৰতে।